বিসমিল্লাহির রহমানির রহিম। প্রিয় দর্শক মণ্ডলী, সকলো মুছলমানে বিশ্বাস ৰাখে, ইমান আনিছে হাসৰৰ ওপৰত। হাসৰৰ ময়দান আছে। হাসৰৰ ময়দান এনেকুৱা এটা ময়দান য'ত দুনিয়াৰ সকলো কামৰ হিচাপ দিব লাগিব। হাসৰৰ ময়দানত দুনিয়াৰ দৰে কোনো চাহ নাথাকিব, অকল আল্লাহৰ আৰশৰ চাহ থাকিব। দুনিয়াত আমি সাধাৰণ গৰমৰ পৰা বাচিবৰ কাৰণে এচি ৰুমত বহো, ফেনৰ তলত বহো, গছৰ ছাঁৰ তলত বহো, কিন্তু তাত আল্লাহৰ আৰশৰ ছাঁৰ বাহিৰে অন্য কোনো ছাঁ নাথাকিব। সেই আৰশৰ ছাঁৰ তলত সেইসকল ব্যক্তি থাকিব পাৰিব যিসকলৰ সম্পৰ্কে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিদিনাখন আল্লাহ তাআলাৰ ৰহমতৰ ছাঁৰ বাহিৰে অইন কোনো ছাঁ নাথাকিব, সিদিনা 7 শ্ৰেণীৰ মানুহক আল্লাহ তাআলাই তেওঁৰ নিজৰ আৰশৰ ছাঁত আশ্ৰয় প্ৰদান কৰিব। 1 নম্বৰ, ন্যায়পৰায়ণ শাসক, যিজনে ইনসাফৰ সৈতে দেশ চলাইছে, সেইজনক আল্লাহ পাক ৰব্বুল ইজ্জতে হাসৰৰ ময়দানত তেওঁৰ আৰশৰ ছাঁৰ তলত ছাঁ দান কৰিব। 2 নম্বৰ, সেইজন যুৱক যাৰ জীৱন গঢ় লৈ উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমেৰে। 3 নম্বৰ, সেই ব্যক্তি যাৰ কলব বা অন্তৰ মছজিদৰ সৈতে লাগি থাকে, মছজিদৰ লগত মহাব্বত থাকে, মছজিদত অহা যোৱা কৰি থাকে। 4 নম্বৰ, সেই 2 ব্যক্তি যিসকলে এজনে আনজনক ভাল পায় অকল আল্লাহক ৰাজি খুশি কৰাৰ কাৰণে, আকৌ এজনে আনজনক বেয়া পায় অকল আল্লাহক ৰাজি খুশি কৰাৰ কাৰণে। 5 নম্বৰ, সেইজন ব্যক্তি যাক কোনো উচ্চ বংশীয় ৰূপৱতী নাৰী বেয়া অৰ্থাৎ জিনা ব্যভিচাৰ কামৰ বাবে আহ্বান জনায়, কিন্তু সি এই বুলি সেই কামটোৰ পৰা আঁতৰি আহে যে মই আল্লাহক ভয় কৰোঁ। 6 নম্বৰ, সেই দানকাৰী ব্যক্তি যিজনে এনেকুৱা গোপনীয়ভাৱে দান কৰে যে তেওঁৰ সোঁহাতে যি খৰচ কৰিছে, দান কৰিছে, সেয়া বাওঁহাতে গম নাপায়, অৰ্থাৎ দান খায়ৰাত কৰি মানুহৰ সন্মুখত প্ৰচাৰ কৰি নকৰে। 7 নম্বৰ, সেইজন ব্যক্তি যিজনে গোপনীয়ভাৱে অকলশৰীয়াকৈ আল্লাহৰ জিকিৰ এনেকৈ কৰে যে তেওঁৰ চকুৰে অশ্ৰু প্ৰবাহিত